বন্ধুসকল, আজি মই বহুত দিনৰ মূৰত মাছৰ পাতত দিয়া এবিধ ব্যঞ্জন বনাবলৈ আহিছোঁ। বহুত দিন হ'ল মই আহিব পৰা নাই ইউটিউবত। ইয়াৰে মাছ দুপিচ আছে, এই মাছ দুপিচ মই পাতত দিম। আমাৰ ইয়াতে ইনগ্ৰিডিয়েণ্টছ আছে, চিম্পল ইনগ্ৰিডিয়েণ্টছ। এইটো হ'ল নৰসিংহৰ পাত, আদা নহৰু আৰু কেঁচা জলকীয়াৰ খুন্দি লৈছোঁ, আৰু ভোট জলকীয়া অকণমান আমি ইয়াতে দি দিম। বেছি নহয়, খুবেই কম পৰিমাণ দি দিম, জাষ্ট ফ্লেভাৰটো এড হ'বৰ কাৰণে। ভোট জলকীয়াটো তেনেকৈ আমি মিক্স কৰি নিদিওঁ মাছৰ, এনেই জাষ্ট ফ্লেভাৰটো এড হ'বলৈ জাষ্ট আমি সাধাৰণতে তাতে দি দিম। গোন্ধটো যাতে আহে, বৰ ধুনীয়া গোন্ধ আহে ভোট জলকীয়া, আপোনালোকে সকলোৱে জানেই। মাছটো আমি ইয়াতে ধুনীয়াকৈ ৰেপ কৰিম। আমি ইয়াতে এনেকৈ মিক্স কৰি দিম, আদা নহৰুবোৰ মাজে মাজে ভৰাই দিম। মই কিছুমান মাছৰ যিবোৰ পেটৰ মাজত ফুটা থাকে তাতো ভৰাই দিছোঁ আদা নহৰু। ভোট জলকীয়াটো এনেকৈ ওপৰতে দি দিম, জাষ্ট ফ্লেভাৰৰ কাৰণে। আৰু বাকী নৰসিংহবোৰ এনেকৈ পাতবোৰ দি দিম। এতিয়া আমি এইখিনি ধুনীয়াকৈ ৰেপ কৰি ল'ম, বান্ধি ল'ম। আমি অলপ 2-3 খিলা পাত লগাইছোঁ, ব্যৱহাৰ কৰিছোঁ। মানে যদি এখন বা দুখন পাত হয়, মানে ৰেপিঙৰ কাৰণে, বান্ধিবৰ কাৰণে যদি এখন বা দুখন পাত হয়, তেতিয়া হয়তো আমাৰ পাত জলদি জ্বলি যাব পাৰে। আৰু জলদি যদি জ্বলি যায়, আমাৰ মাছটো নিসিজিব, কিন্তু পাতটো জ্বলি যাব। সেইবাবে আমি এনেকুৱাকৈ কলপাতৰ যিটো ঠাৰি হয়, ঠাৰিৰ পৰা আমি কাটি পিনি উলিয়াই থৈছোঁ। এই পাত হয়, তাৰে মাজৰ হিৰণিডালৰ পৰা আমি উলিয়াই লৈছোঁ। ৰছী হিচাপে ব্যৱহাৰ কৰিম, কাৰণ এইবোৰ হঠাৎ পটককৈ জ্বলি নাযায়। এনেকৈ মেৰিয়াই এনেকৈ ভৰাই দিলে হয়, বান্ধিব তেনেকৈ নালাগে। বন্ধুসকল, আমাৰ ৰেপিং হৈ গ'ল, ভালদৰে আমি ৰেপ কৰি ল'লোঁ ধুনীয়াকৈ, যাতে ওলাই নপৰে। লৰাওঁতে মেলোঁতে যদি ওলাই পৰে বেয়া হ'ব। আৰু আমি মেৰিনেট কৰোঁতে নিমখ আৰু হালধি ভালদৰে মিলাই দিছিলোঁ। এতিয়া আমি কেৰাহীত এইটো দি দিম এনেকৈ সাধাৰণভাৱে, আৰু ঢাকি দি গেছটো জ্বলাই দিলোঁ আমি। একদম ডাঙৰ জুই নিদিওঁ, আমি বেছি জুই নিদিওঁ, কমাই দিম। এতিয়া নিজে নিজে সিজি থাকিব, মাজে মাজে আমি লৰাম।
জুইটো নুমাই দিলোঁ। বাকী আমি চাওঁ খুলি পিনি কি হয়, পিছত দেখাই আছোঁ। মাছটো পাতৰ পৰা উলিয়াই পিনি প্লেটত ল'লোঁ। ধুনীয়া হৈছে, সুন্দৰ, বহুত ধুনীয়া গোন্ধ এটা আহিছে, বহুত ভাল লাগিছে। আৰু এইটো আমাৰ মাছ ৰেডি আজি পাতত দিয়া। বৰ সাধাৰণভাৱে খুব কম সময়ত আমি মাছটো এনেকৈ বনাই খাব পাৰোঁ। খালি প্ৰথমতে মেৰিনেট কৰি ল'বলৈ নিমখ হালধি দি বাকীখিনি আদা নহৰু সকলোবোৰ মিক্স কৰি দিলে হ'ল। আজিৰ বাবে ইমানেই।